আৰু হলো সোণোৱাল কছাৰী জাতীয় পৰিষদৰ তৰফৰ পৰা আমাৰ যি এই হালালী সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক আমাৰ কুন্তলা ডেকা বাইদেউ আমি এখনি ফুলান গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু আমাৰ সম্বৰ্ধনা জনাবৰ কাৰণে হলো সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সচিব প্ৰধান শ্ৰীযুত টংকেশ্বৰ সোণোৱাল দেৱক মই অনুৰোধ জনাইছোঁ। হয়দাং নৃত্য। এই নৃত্য হয়দাং গীতৰ অংশ। হয়দাং গীতৰ চেৱে চেৱে বাঁহীৰ সুৰে সুৰে খুটিতাল আৰু বাঁহৰ টকামাৰিৰ তালে তালে তাল মিলাই এগৰাকী নৰ্তকীয়ে জেমা টঙালি পিন্ধি হাতত মৰা চৰাইৰ পাখিলৈ চালি ধৰি নাচে। এই হয়দাং নৃত্য। ই প্ৰজননৰ প্ৰতীক বুলি আংগিক উপকৰণৰ পৰাই ধৰিব পাৰি।
বহুৱা নৃত্য বহাগ মাহৰ দ্বিতীয় সপ্তাহত সোণোৱাল কছাৰীসকলে বহুৱা নৃত্য পালন কৰে। এই নৃত্যত নৰ্তকীয়ে কলপাতৰ বাকলি পিন্ধি মৃদঙৰ চেৰে চেৰে নৃত্য পৰিৱেশন কৰে। এই বহুৱা নৃত্যৰ উদ্দেশ্য হৈছে গাঁৱৰ অপায় অমংগল আঁতৰ কৰি নিৰাপদ ভৱিষ্যত বৰ্ষটো কামনা কৰে।
লেচেৰি গীত সোণোৱাল কছাৰীসকলৰ গীত নৃত্যৰ অন্যতম হৈছে লেচেৰি গীত। ই সোণোৱালসকলৰ নাৰী সমাজৰ একক গীত। এই গীত ছন্দময় গতিত পদচালনা কৰি নাচি নাচি গোৱা গীত। চমু অৰ্থত যিদৰে পথাৰত ধান দাই এৰি অহা ধানৰ থোক বুটলি অনাকে লেচেৰি বুটলা বুলি কোৱা হয়, সেইদৰে সোণোৱালৰ পুৰুষ সমাজত গোৱা হুঁচৰি গীতৰ এৰি যোৱা কলিবোৰক নাৰী সমাজে সজাই পৰাই গছৰ তলত জাক পাতি নৃত্য গীত কৰে। এই গীত নতুন বছৰৰ আগমন ধৰিত্ৰী দেৱীক শস্য সম্ভৱা কৰি জগাই তুলিবলৈ নাচি বাগি গোৱা হয়। Bye.
কুলাবুঢ়ী নাচ সোণোৱাল কছাৰীসকলৰ নাৰী সমাজে শান্তি বিয়াৰ আগনিশা কন্যাজনীৰ ভৱিষ্যত মংগলৰ অৰ্থে গাঠিয়ন খুন্দা অনুষ্ঠানত যি নাচ কৰে তাকে কোৱা হয় কুলাবুঢ়ী নাচ। এই নাচত এগৰাকী বুঢ়ীয়ে মূৰত এখন ডলা বা কুলাৰ ওপৰত পাণ তামোল খেৰৰ জুমুঠি আৰু হাতত এডাল ঠায়েং লৈ নাচি নাচি ডলা বা কুলাখনৰ ওপৰত থকা বস্তুখিনি কন্যাজনীৰ কুলাত দি ভৱিষ্যত মাতৃত্ববোধৰ জ্ঞান দিয়াৰ পৰম্পৰা আছে। ঠায়েংডালত এখন গামোচাৰে এটা পাণ তামোলৰ টোপোলা বান্ধি লয় আৰু পিছদিনা সেই পাণ তামোলৰ টোপোলা আৰু গামোচাখন বিয়াৰ বেৰ কাষৰ কলৰ পুলিত বান্ধি থয়। সোণোৱাল হুঁচৰি। হুঁচৰি হৈছে হা মানে মাটি, চৌ মানে সংগম, ৰি মানে সৃষ্টি কৰি পৰম্পৰা ৰক্ষা কৰা গীত। ভূমি সংগমেৰে সৃষ্টি কৰি পৰম্পৰা ৰক্ষা কৰাৰ বাবে উপদেশ পৰামৰ্শ, জীৱন নিৰ্বাহৰ উদ্দেশ্যে সৎ উপদেশ, অতীতৰ দুখৰ কাহিনী আদিও হুঁচৰিত ব্যাখ্যা কৰা হয়। হুঁচৰিৰ মূল গীত তিনিবিধ: পোহাৰী গীত, বিয়া গীত আৰু বৰগীত।
হগ্ৰা নৃত্যৰ যোগেদি আদিম কিৰাতীয় চিকাৰ প্ৰধান বন্য জীৱনৰ এটি সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰাৰ প্ৰচেষ্টা কৰা হৈছে। বন্য জন্তু চিকাৰৰ সময়ত চিকাৰীসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ পৰিস্থিতি হগ্ৰা নাচৰ নৃত্য ভংগীমা আৰু গীতেৰে প্ৰকাশ কৰা হয়। ইয়াৰ উপৰিও জাকৈ, মাছ ধৰা, বনৰীয়া শাক পাচলি বিচৰা আদি আদিম জনজীৱনৰ এখন প্ৰতিচ্ছবি দাঙি ধৰিবলৈ প্ৰয়াস কৰা দেখা যায়। এই নৃত্য বাইথ পূজাৰ দিনা বাইথ মন্দিৰত পূজাৰ সকলো কাৰ্য সমাপন কৰি সদশেষত পৰিৱেশন কৰি বাইথ পূজাৰ সামৰণি মাৰে। Hey!
Thank you.